নমস্কাৰ বন্ধু বান্ধৱীসকল, মই স্বপ্নালী আপোনাক সকলোকে মোৰ অন্য এটা ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ। চিজুক মই শুৱাই ল'লোঁ। আৰু মন আছিলে, আগৰ ভিডিঅ'টো দেখিছিলে, সিহঁত গ'লগৈ মানে মনৰ স্কুল আছে, দেন থ'বলৈ গৈছে আৰু আইনা আৰু ময়ে আছোঁ এতিয়া ঘৰত। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। সকলো ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত কমেণ্ট কৰিব আজি ভিডিঅ'টো চাই কেনে পালে। ল'ৰা আজি উঠা দেৰি বাৰু, সি 7:30 মানত উঠিছে, সেইকাৰণে এতিয়া আকৌ 10টা বাজিলে, সি আকৌ শুই গ'ল আৰু আধা আধি কাম হৈছে বাৰু। বাকীখিনি এতিয়া কিন্তু গা ধোৱাই নাই, ভাত পানী জুৰিবাই বনালে, ভাত বনাই সিহঁতক খাই মেলি গ'ল। মই চুলি মুখৰ একোৰে যত্নই লোৱা নাই। আজি মাইনাও আছে, সেইকাৰণে ভাবিলোঁ কিবা এটা লগাওঁ চুলিত, আৰু কি লগাওঁ, মাইনা বাৰু অলৰেডি লগাই হৈ গ'ল আৰু কি লগাওঁ এতিয়া আপোনালোকক দেখুৱাওঁ। যদি ইয়াত দেখিছেনে মিক্সি জাৰটোতে মাইনাই লগাই মেলি থৈ দিছে। ইয়াত মিঠি গুটি 2 চামুচ, চাউল 2 চামুচ ৰাতিয়ে তিয়াই থৈ দিছিলোঁ আৰু ৰাতিপুৱা ইয়াত ধুনীয়াকৈ কোমলি গ'ল, তাৰপাছতে পিচি ল'লোঁ। আৰু ইয়াতে মই দিছিলোঁ এল'ভেৰা জেল 1 চামুচ আৰু ভিটামিন কেপচুল এটা আৰু গ্লিচাইন 2 চামুচ। গ্লিচাইনটো দিলে সঁচাকৈ চুলিখিনি বহুত ভাল লাগে আৰু দৈও দিব পাৰে, দৈ নাছিলে কাৰণে আমাৰ ওচৰত, সেইকাৰণে নিদিলোঁ বাৰু। আৰু এইটো মোৰ গ্লিচাইনৰ বটলটো আৰু লাগিব, মই হেয়াৰ অইল ইউজ কৰোঁ, বাজাজ আলমণ্ড ড্ৰপছ, সেইটো ইউজ কৰোঁ, সেইকাৰণে মই এইটো লৈয়ে লৈছোঁ ওচৰত। প্ৰথমে মই চুলিৰ গুৰিত তেলখিনি ভালদৰে লগাই ল'ম আৰু সঁচাকৈ এই পেকটো লগাই বহুত ভাল লাগে। আগতেও মই এবাৰ লগাইছিলোঁ, কিন্তু আপোনালোকক দেখুৱাবলৈহে নহ'ল। আজি আকৌ লগাইছোঁ কাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ। আৰু এইখিনিতে এটা কথা কৈ দিওঁ, মই যেতিয়া ভিডিঅ'টো কৰি আছিলোঁ তেতিয়া কথাও কৈ আছিলোঁ, কিন্তু বাহিৰত গান বাজি আছিলে, মই পাহৰিছিলোঁ যে কপিৰাইট লাগি যাব বুলি ভিডিঅ'টোত। এতিয়া কপিৰাইট লাগি যোৱা ভয়তে এয়া আকৌ ৰেকৰ্ডিং কৰিবলগীয়া হৈছে, চাওকচোন। মোৰ চুলিত তেল লগাই হোৱাৰ পিছত এয়া এতিয়া চুলি কেডেলমান লৈ পেকটো লগাবলৈ আৰম্ভ কৰিছোঁ। সঁচাকৈ লগাই বহুত ভাল লাগে। দোকানৰ পৰা কিনা বস্তুতকৈ ঘৰুৱা পদ্ধতিৰে ব্যৱহাৰ কৰাখিনি সঁচাকৈ বহুত বেছি গুণেই ভাল, কাৰণ একো কেমিকেল দিয়া নাথাকে। আৰু মোৰ চুলিত মই সদায় পৰাখিনি পক্ষত মই পাৰ্লাৰ গৈ পোৱা নাই বুলিয়ে ক'ব পাৰি। আজিলৈকে মই স্পা কৰি পোৱাই নাই, ঘৰতে যি পাওঁ মই তাকেই লগাওঁ। কেতিয়াবা জেতুকা দিওঁ, কেতিয়াবা এইটো পেকেই ব্যৱহাৰ কৰোঁ, নহ'লে কেতিয়াবা এল'ভেৰা জেল লগাওঁ আৰু কেতিয়াবা পিঁয়াজ, আলু তেনেকৈ এইখিনিয়ে লগাই থাকোঁ আৰু ঘৰুৱাভাৱে যিখিনি পাওঁ। এয়া গোটেই চুলিখিনিতে মই এতিয়া ভালদৰে লগাই ল'লোঁ পেকটো। আৰু যদি পিছতে অলপমান ডাঠ লাগে তেতিয়া আপোনালোকে পানী অকণো দি দিব, তেতিয়া একদম মানে জোখৰ হৈ যায়। আৰু পানী অকণমান যদি দি দিয়ে তেতিয়া মানে লগাবলৈ সুবিধা হয়। আৰু মই অকণমান পানী দি দিছিলোঁ বাৰু, সেইটো কথা আপোনালোকক ক'বলৈ থাকি গ'ল, সেইকাৰণে এতিয়াই কৈ দিছোঁ। আৰু মোৰ চুলিত এয়া লগাই হৈ গ'ল, এইখিনি আধা ঘণ্টামান থাকিব লাগিব, তাৰপাছত ধুই দিম। আৰু মই এতিয়া পাকঘৰত বনাইছোঁ ভাত। এফালে ল'ৰা ভাত বহাইছোঁ আৰু দালি হ'ল বাৰু। আৰু আনফালে হাজবেণ্ডে মাছ বাচি আছে, জুৰিবাক থ'বলৈ যাওঁতে মাছ আনিলে আৰু এতিয়া নিজেই বাচি আছে। মই সৰু মাছ বাচি বহুত বেয়া পাওঁ, সৰু মাছ বুলিয়ে নহয়, মই মাছ বাচি বেয়াই পাওঁ। আগতে মাইনাই বাচিছিলে আৰু এতিয়া মাইনা বিয়া হৈ যোৱাৰ পিছত এওঁ বাচে। এয়া বাছ পোৱাৰ পৰা উঠাই নাই, সি উঠিলে ভাত খুৱাই দিম বুলি, সেইকাৰণে মই ভাতখিনি তাৰ বহাই দিছোঁ। সি উঠিবই আৰু, কাৰণ সময় হ'ল বাৰু খোৱা। আৰু এতিয়া মই ভাতকেইটা বনাই লওঁ। আৰু আজি মই আকৌ মাৰ ঘৰলৈ যামগৈ, কাৰণ হাজবেণ্ড অহাকালিলৈ যাবগৈ আৰু মাইনা মই এতিয়া যামগৈ, যাওঁতে মাইনাক নমাই থৈ যাম। এয়া আমাৰ চিজু শোৱাৰ পৰা উঠি গ'ল আৰু এতিয়া মাম খাই আছে ন শুনে, হয়নে নহয়? অঁ বুলি কোৱা, অঁ কোৱা বেটা। ধুনু ধুন 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 ধুন। বতৰটো বহুত বেয়া, আজি বৰষুণ, ৰাতিপুৱা উঠাবা বুলি বৰষুণ। আৰু মই চুলিখিনি এয়া ধুই আহিলোঁ, বহুত ভাল লাগিল সঁচাকৈ লগাই। আপোনালোকেও এবাৰ লগাই ট্ৰাই কৰি চাবচোন, সঁচাকৈ বহুত ভাল লাগিল লগাই। আৰু কি ইয়াত মিক্স কৰিছোঁ মইতো আপোনালোকক কৈছোঁৱেই। আমাৰ এয়া চিজুক মামকণ খুৱাই লওঁ মই। মাইনাই লৈ গ'ল, এইফালে হাজবেণ্ডে খাবলৈ লৈছে আৰু ময়ো এয়া খাই মেলি মই বাচন চাচন ধুই মেলি আজৰি হ'লোঁ। চব একদম বাচন বৰ্তন ধুই মেলি একদম চব সোমোৱাই মেলি থৈ যাব লাগে, সেইটোৱে দিগদাৰ হয়। আৰু গোটেইখিনি এফালৰ পৰা কৰি যাব লাগে, অহাৰ পাছতো আকৌ চাফা গোটেই উলিয়াই মেলি ধুব লাগে। আকৌ যোৱাৰ দিনাখনো তেনেকৈ
গোটেইখিনি ধুই মেলি আকৌ ভালকৈ সোমাই থৈ যাব লাগে আৰু এয়া দেখিছেনে ল'ৰা কাপোৰবিলাক ৰাতিপুৱাই মই ধুই পেলাই এনেকৈ ফেনৰ তলতে দি থৈছিলোঁ আকৌ এইখিনিও এতিয়া সোমোৱাব লাগিব এয়া হাতত কেৰি বেগ লৈয়ে আছোঁ ঘৰত গৈ আকৌ মেলি দিমগৈ এয়াই হৈছে আৰু এয়া গোটেই কাপোৰ হৈ আছে ল'ৰাৰ কাৰণ আৰু আমি এতিয়া ওলাই মেলি এয়া যাবলৈ ওলাইছোঁ এইফালে এয়া চিজু এইফালে চিজু চাই দিয়া এইফালে হাই আমি যাওঁ ন চিজু বৰ পেনেৰা হৈছে সেয়া থুনথুনাবলৈ ল'লে ইমান থুনথুনাই আছে কিয় নাজানো আৰু ঘূৰা ফুৰাব লাগে গাড়ী দেখিলে এইফালে গাড়ী উলিয়াই থৈছে দেউতাকে গাড়ীত উঠিবলৈ লাগে আৰু আমি আহি মাইনা ঘৰ পাই গ'লোহি আহি পোৱাৰ লগে লগে চিজু এয়া টোপনি গ'ল আৰু মই তাৰ কাষতে এনেই বহি আছিলোঁ তাক অকণমান বিচি আৰু এতিয়া আমি এয়া খাবলৈ লৈছিলোঁ পনীৰ চব্জি বনালে আৰু এইফালে বনাইছে পুৰি আৰু আমাৰ চিজুৱে উঠাই নাই দেউতাৰ কাষতে শুই আছিলে আৰু খাই লওঁ চিজু শুৱাৰ পৰা উঠা নাই যিহেতু সেইকাৰণে ইমান লৰালৰি কৰা নাই কাৰণ সি শুৱাৰ পৰা উঠিলে তাক লৈ যাবলৈ ভাল হ'ব তেতিয়া আমনি নকৰে আৰু এতিয়া আমি যাবলৈ ওলালোঁ চিজুৱে সাৰ পালে মই তাক জলপান অকণ খুৱাই দিলোঁ আৰু এতিয়া একেবাৰে ডাইৰেক্ট ঘৰলৈ যাম আৰু আৰু আমাৰ চিজু এয়া আহি আছে ন গাড়ী বুলি ক'লে একদম পুৰা বলিয়া হৈ যায় সি ইমানেই ভাল পায় গাড়ীত উঠি ক'ত যাবা এতিয়া আইতা ঘৰলৈ যাম ন এইফালে চাইছে সিফালে চাইছে আমি ঘৰ আহি পালোহি এয়া চিজুৱে একেবাৰে ইমান আমনি কৰি আছে কাৰো কোচতে নাযায় সি এদিন যদি কাৰোবাক নেদেখে মানে তেতিয়া আকৌ সেইখিনি মানুহৰ কোচলৈ নাযায় আৰু সি একদম তেনেকুৱা কৰে আৰু আমাক দেউতাকে থৈ গ'লগৈ এয়া চিজু এতিয়া মোৰ কোচতে আছে সি একদম ভিতৰত নাথাকে আগফালে আহিবলৈ লাগে আৰু কাৰো কোচতো নাযায় মই কাপোৰে সলাব পৰা নাই এতিয়ালৈকে দুষ্ট চিজুক একদম খোজকাঢ়িবলৈ লাগে এয়া দেখিছেনে তাপকেইটাত সি একদম পূৰা হাতেৰে পৰা নাই এতিয়া ভৰি লগাবলৈ বিচাৰে মাটি নুচুবলৈ নিদিবি বিন্ধিলে নেকি আৰু এইখিনি সকলো বহি আছোঁ আমি আগফালে আৰু এয়া সন্ধিয়াই হ'ল আমি গোটেইখিনি এনেকৈ আগফালে বহি আছোঁ আৰু এইফালে এয়া চিজু মাহীয়েকে খোজকঢ়াই আছে আৰু এতিয়া মই চিজুক জলপান অকণ খুৱাই দিবলৈ লৈছোঁ কাৰণ সি এতিয়া শুবই এইটো চিজু আহা আৰু চিজুৱে আজি ফাৰ্ষ্ট টাইম এয়া চুচুৰিবলৈ লৈছে পাৰে নে নোৱাৰে নাজানো আৰু এয়া চাওকচোন ইমান ধুনীয়াকৈ সি আগলৈ আহিবলৈ চেষ্টা কৰি আছে কিন্তু বেচেৰা পৰাহে নাই আগত বল এটা দি দিছোঁ বলটো দেখুৱাই তাক চুচুৰিবলৈ দিছোঁ এয়া অকণকৈ পাৰিছে অকণকৈ আগলৈ আহিবলৈ চেষ্টা কৰিছে আৰু 2-3 দিনৰ পিছতে সি ভালকৈ পাৰিব বাৰু চুচুৰি হৈ গ'ল আৰু ভাগৰ লাগিলে তাৰ হৈ গৈছে এবাৰ উঠিছে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অহাকালিলৈ নতুন ভিডিঅ' সৈতে আকৌ লগ পাম আজিলৈ বাই বাই